পিতাই এক বুজাব নোৱাৰা আৱেগৰ সম্বন্ধ। এজন সহজ সৰল অজলা শ্ৰমিক খেতিয়ক পিতাই আমি দুই সহোদৰ, যাৰ চকুত অজস্ৰ সপোন, বুকুত এসাগৰমান হেঁপাহৰ টোপোলা। ইমানবোৰ গধুৰ টুকুৰাৰ বোজাই মোৰ শ্ৰমিক দুখীয়া পিতাই অকাল কুঙা কৰি পেলায়। খালী পকেট, ফুটা কপাল, একমাত্ৰ দুখীয়া বাবেই বহুজনৰ ককৰ্থনা আৰু পৰিয়ালৰ অভাৱবোৰ পূৰাব নোৱাৰাৰ বুকুৰ বেদনা। অতবোৰ ব্যৰ্থতাৰ পাছতো কোনো দিনে নামাৰিলি আমাক কেতেৰা চেঙেৰা। সেয়া কেৱল তোৰ বাবেহে সম্ভৱ, কিয়নো তই পিতাই যে। কতবোৰ যে তেজাল জীয়া সপোনৰ, বুকুৰ অজস্ৰ হেঁপাহৰ কলিতেই কেঠেলা মাৰিলে একমাত্ৰ খালী পকেটটোৰ বাবেই। দুখীয়া পিতাৰ সন্তান হোৱা বাবেই কতবাৰ যে জীৱনৰ ৰণাংগনত তৰোৱাল পেলাই নতশিৰ হবলৈ বাধ্য হৈছো, তাৰ কোনো হিচাপেই নাই। পিতায়ো ভালেই হ'ল দে, জীৱনত যি কেতিয়াও হাৰি পোৱা নাই, সিহে আচলতে দুৰ্ভগীয়া। সি জীৱনৰ অৰ্থই বুজি পোৱা নাই। আমি দুৰ্ভগীয়া নহয়, আমি জীৱনৰ অৰ্থ বুজিব পাৰিছো, একমাত্ৰ তোৰ সন্তান হোৱাৰ বাবে। জাননে